নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। আৰু আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে কেনেকৈ আপুনি আপোনাৰ মোবাইলখনক 2 টাইমছ ফাষ্টাৰ কৰিব পাৰে। এতিয়া আপোনাৰ মোবাইলটো যিমান স্পীডত চলি আছে, মই এতিয়া যিটো আপোনাক ট্ৰিক ক'ম সেইটো ইউজ কৰিলে এইটো 2 টাইমছ ফাষ্ট হৈ যাব। চ' লেটছ ষ্টাৰ্ট। হয় বন্ধুসকল, এতিয়া আপুনি কি কৰক, আপুনি গুচি যাওক নিজৰ ছেটিংছত গৈ পেলাই আপুনি একেবাৰে শেষত গুচি যাওক। গৈ পেলাই ইয়াত এটা অপশ্যন পাব এবাউট ডিভাইচ, সকলো মোবাইলতে থাকিব এবাউট ডিভাইচ অপশ্যনটো, তাক ক্লিক কৰক। ক্লিক কৰি পেলাই ইয়াত আপুনি এটা অপশ্যন খুজি উলিয়াব লাগে, বিল্ড নাম্বাৰ। এইটো খুজি উলিয়াওক। এইটো মোৰ চাই পাইছোঁ ইয়াত বিল্ড নাম্বাৰ। ইয়াত আপুনি কি কৰিব লাগে, 7 বাৰ ক্লিক কৰিব লাগে হা। তো এইটো মই ক্লিক কৰি আছোঁ, এবাৰ, 2 বাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ। এইটো চাওক, এতিয়া বেক আহিছোঁ, এইটো চাওক ইয়াত ডেভেলপাৰ অপশ্যনটো এনেবল হৈ গৈছে, আগত কিন্তু নাছিল। চ' এতিয়া কি কৰিব লাগিব, আপোনালোকে এই ডেভেলপাৰ অপশ্যনটো আছে নহয়, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপুনি ডেভেলপাৰ অপশ্যনটো অন কৰি দিয়ক, অ'কে কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰি গৈ থাকক। ইয়াত পাই যাব উইণ্ড' এনিমেশ্যন স্কেল, ট্ৰানজিশ্যন এনিমেশ্যন স্কেল আৰু এনিমেটৰ ডিউৰেশ্যন স্কেল। এই তিনিটা আপোনালোকে চাই আছে, ইয়াত ক্লিক কৰক। এইটো এনিমেশ্যনটো অফ কৰি দিয়ক, একেদৰে বাকীকেইটাৰো অফ কৰি দিয়ক। এনেদৰে অফ কৰি দিয়ক। এতিয়া আপুনি এটা চাই লওক, এইটো দেখিছেনে আগৰ পৰা কিমান ফাষ্ট হৈছে। এইটো চাওক, এটা অন কৰিছোঁ, এইটো চাওক আগতকৈ বহুত ফাষ্ট হৈ গৈছে, দেখিছেনে। মই আপোনালোকৰ এতিয়া টেষ্ট কৰি চোৱাই দি আছোঁ। মই এতিয়া আকৌ অফ কৰি দি আছোঁ। অফ কৰি দিলে চাব কি হয়। মানে মই এইটো 2 কৰি দিছোঁ হা, মই 2 কৰি দিছোঁ, এইটো 2 কৰি দিছোঁ, এইটো মই 2 কৰি দিছোঁ। এইটো চাওক এতিয়া শ্ল' হৈ গৈছে, চাইছেনে। এতিয়া আপুনি কি কৰিব লাগিব, মানে এইটো অফ ৰাখিব লাগিব সকলোকেইটা। অফ ৰাখিলে আপোনাৰ মোবাইলটো মানে বহুত স্পীডত কাম কৰিব। এইটো চাওক, চাইছে। এইটো আপোনালোকে অপশ্যনটো এনেবল কৰিব পাৰে। এইটো চাওক বহুত ফাষ্ট হৈ গৈছে। চ' আজিৰ ভিডিঅ'ৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।